হেল্ল' মৰমৰ ছাত্ৰ ছাত্ৰীসকল, পোনপ্ৰথমে মই মোৰ ইউটিউব চেনেলত তোমালোকক স্বাগতম জনাইছোঁ। আৰু আজি মই তোমালোকলৈ লৈ আহিছোঁ এটা নতুন পাঠ, ক্লাছ 2 পাৰ্ট 3 অৰণ্যত দীপু। প্ৰশ্নৰ উত্তৰ কেইটা? গতিকে তোমালোকে ভিডিঅ'টো আৰম্ভৰ পৰা শেষলৈ চাই থাকিব। আৰু ভিডিঅ'টো ভাল লাগিলে ভিডিঅ'টোত এটা লাইক কৰি দিব। আৰু মোৰ চেনেল যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি বেল আইকন প্ৰেছ কৰি দিব, কাৰণ মই এনেকুৱা নতুন ভিডিঅ' আপলোড কৰিয়ে থাকোঁ। সেই আপডেট পাবলৈ হ'লে তোমালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব লাগিব। গতিকে ছাত্ৰ ছাত্ৰীসকল, তোমালোকে মন দি এই প্ৰশ্নৰ উত্তৰ কেইটামান ভালকৈ চাই থাকিব আৰু ঘৰত ৰিভাইজ কৰি থাকিব। আৰু কিবা যদি বুজি পোৱা নাই তেনেহ'লে পাউজ কৰি ভিডিঅ'টো আকৌ এবাৰ পুনৰ ঘূৰাই চাব পাৰিব। গতিকে ছাত্ৰ ছাত্ৰীসকল, এতিয়া ব'লা পাঠটো আৰম্ভ কৰোঁ। প্ৰথমতে কুৱেশ্যন নম্বৰ 1 উত্তৰ দিয়া। ক, দীপুৱে কিয় অৰণ্যত সোমাল? উত্তৰ, এদিন আবেলি দীপুৱে নিজৰ চাইকেলখন চফা কৰি থাকোঁতে তাৰ চোতালত মাজেৰে এটা শহাপহু পাৰ হৈ যোৱা দীপুৱেও শহাটোৰ পাছে পাছে দৌৰিবলৈ ধৰিলে। দৌৰি সি এখন অৰণ্যত সোমাই পৰিল। খ, দীপুৱে অৰণ্যত কাক লগ পালে? দীপুৱে অৰণ্যত প্ৰথমে এটা ধনেশ পক্ষী লগ পালে। তাৰ পিছত ধনেশ পক্ষীৰ পৰা অলপ আঁতৰি গৈ এটা জলাশয়ত কিছুমান চৰাই লগ পালে, যেনে কণামুছৰি, পানীকাউৰী, চৰালি আৰু পানী খাবলৈ অহা এটা হৰিণাও লগ পালে। সেই জলাশয়টোৰ পৰাও এখোজ দুখোজকৈ আগবাঢ়ি যাওঁতে গাঁৱৰে বলভদ্ৰ ককাক দেখি দৌৰি গ'ল আৰু ককাক পাই দুয়ো কথা পাতি ঘৰলৈ যাবলৈ খোজ দিলে। গ, ধনেশ পক্ষীয়ে দীপুক কি ক'লে? উত্তৰ, ধনেশ পক্ষীয়ে দীপুক কৈছে যে ভয় নকৰিবা, তুমি মোৰ লগত গছৰ ওপৰত থাকিব পাৰিবা। মোৰ লগত হাড়গিলা, ফেঁচা, বাদুলি আদিও থাকে। নাইবা তুমি হও গৰমাৰি জোপাটোত থাকিব পাৰিবা। তাত বাঢ়ৈটোকা থাকে। আমি তোমাক মৰমেৰে ফল-মূল খাবলৈ দিম। ঘ, জলাশয়ত দীপুৱে কি চৰাই দেখা পালে? উত্তৰ, জলাশয়ত দীপুৱে কিছুমান চৰাই লগ পালে, যেনে
কণামুছৰি, পানীকাউৰী, শৰালী আৰু পানী খাবলৈ অহা এটা হৰিণাও লগ পালে। উংগ হৰিণাৰ কথা মতে অৰণ্যত থকা হলে দীপুৱে কাক কাক লগ পালেহেঁতেন? উত্তৰ: হৰিণাৰ কথা মতে অৰণ্যত থকা হলে দীপুৱে শহাপহু, কেটেলা পহু, সুগৰি পহু, গাহৰি আদি বহু প্ৰাণী লগ পালেহেঁতেন। প্ৰথম অৰণ্যৰ পৰা উভতি যাবলৈ খোজোতে দীপুৱে কাক লগ পালে? উত্তৰ: অৰণ্যৰ পৰা উভতি যাব খোজোতে দীপুৱে গাঁৱৰে বলভদ্ৰ ককাক লগ পাইছিল। 2. ভাবি কওঁ আহা, অৰণ্যত কি কি থাকে? উত্তৰ: অৰণ্যত সৰু বৰ গছ গছনি থাকে। অৰণ্যত জীৱ-জন্তুৰ পৰা আৰম্ভ কৰি চৰাই চিৰিকটি থাকে। 3. অৰণ্যৰ সৰু সৰু জলাশয়, পুখুৰীও দেখিবলৈ পোৱা যায়। যুক্ত আখৰ ভাঙি আৰু লিখো আহা। অৰণ্য ন্য সমান ন যোগ অন্তস্তীয়। নৈ ঐ ন্য। নৈ আখৰৰ লগত য় যোগ হলে অন্তস্তীয় কৰ ৰূপ লয়। ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে এইকেইটা চাই ল'বা। ওপৰত উদাহৰণ দিয়া আছে, এইটো চাই ল'বা আৰু নিজেই চাই পঢ়িব পাৰিবা, উজু আছে। আৰু মই যদি পঢ়ি দিব লগা হয় তেনেহ'লে ভিডিঅ'টো বহুতো দীঘল হৈ যাব। আৰু তোমালোকে এইকেইটা পাউজ কৰি মই দেখুৱাই দিছোঁ, পাউজ কৰি চাই ঘৰত পঢ়িবা এইকেইটা। অ'কে, আকৌ তোমালোকক লগ পাম নতুন এটা ভিডিঅ'লৈ। ধন্যবাদ ভিডিঅ'টো ৱাচ কৰাৰ বাবে। আৰু ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে যোৱা সময়ত ছাবস্ক্ৰাইব কৰি লাইক এটা কৰি দিব। অ'কে, বাই, ধন্যবাদ।